হয়, বড়ো সাহিত্য সভাৰ ৬৬তম বাৰ্ষিক অধিৱেশন এইবাৰ আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত থকা ডিমাকুছিত দেইমনগৰ আৰম্ভ হ'ব। আজি এক্সিবিশ্যন আৰম্ভ হ'ল আৰু এই এক্সিবিশ্যন আমাৰ সন্মানীয় মন্ত্ৰী ভাৰত চৰকাৰৰ পবিত্ৰ মাৰ্গেৰিটা তেওঁ উন্মোচন কৰি গ'ল। আমি ভাগ্যৱান বুলি ক'ব লাগিব যে তেওঁ যে বহু দূৰৰ পৰা আহি পেলাই এই কাম সম্পন্ন কৰিলে। আমাৰ আজিৰ পৰা আৰম্ভ কৰিব এক্সিবিশ্যন, কিন্তু তাৰ পিছত আমাৰ বড়ো সাহিত্য সভাৰ যিটো নেকি মূল কাৰ্যসূচী আমাৰ 10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, 10, 11, 12। তাৰ বাদেও আমাৰ 9 তাৰিখে জিলা বড়ো সাহিত্য সভাৰ আৰু লগতে আবুবৰ তাতে কিছুমান কাৰ্যসূচী আৰম্ভ হ'ব। যিহেতু অভ্যৰ্থনা সমিতি বহুত কষ্ট কৰিছে আৰু কষ্ট কৰাৰ বিনিময়ত আজি আমি দেখিবলৈ পাইছোঁ যিটো তেওঁলোকে দিনে ৰাতি কষ্ট কৰিছে আৰু কষ্ট কৰাৰ বিনিময়ত আজি আমি সফল হ'বলৈ গৈ আছোঁ। আৰু ইয়াৰ লগত আমি সম্পৰ্ক ৰাখি বড়ো সাহিত্য সভাও আমি কাৰ্যসূচীবিলাকক এনেকুৱা কৰিব বিচাৰিছোঁ যাতে এইটো আমাৰ মনত এটা ৰৈ যায়, স্মৰণীয় হৈ যায়। আমি ইয়াত আলোচনা চক্ৰৰ লগতে আমাৰ নেপালৰ পৰা আমাৰ ডেলিগেট টিম আহিব, বংগৰ পৰা আহিব, ত্ৰিপুৰাৰ আমাৰ যিসকল বাংলাদেশক তেওঁলোকক ত্ৰিপুৰী বুলি কোৱা হয় তেওঁলোকে আহিব বড়ো মূলৰ। প্ৰায় আমি 2000 ডেলিগেট আমি ইয়াত পাবলৈ আমি সক্ষম হ'ম আমি আশা কৰিছোঁ। 2000 ডেলিগেট আৰু আমি ইয়াত কিছুমান মানে গুৰুত্বৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আৰু এইটো আমাৰ বড়ো ভাষা সাহিত্য সংস্কৃতি ইয়াৰ ওপৰত আমি আলোচনা কৰিম। তাৰপিছত আমি কিছুমান যিবিলাক এতিয়া বড়ো ভাষা বা সাহিত্য যিটো পৰ্যায়ত আছে আমি তাৰ কাৰণে কি কাম কৰিব পাৰোঁ ইয়াৰ বিষয়ত আমি আলোচনা কৰিম। তাৰ বাদেও আমাৰ কিছুমান অভাৱ অভিযোগ আছে, এইবিলাকো লৈ পেলাই আমি আলোচনা কৰিম যে আমাৰ বড়ো সাহিত্য বা বড়ো ভাষাৰ ক্ষেত্ৰত বড়ো মাধ্যমৰ ক্ষেত্ৰত এইবিলাক যে সমস্যা যে হৈ আছে কিয় কাৰণে হৈ আছে আমি তাৰ ওপৰতো আমি আলোচনা কৰিম। আৰু তাৰ লগতে আমি যিহেতু সকলোৱে জানো যে আমাৰ ইয়াত যিসকলে IAS IPS বড়োসকলৰ মাজত আছে তেওঁলোকেও ইয়াত আহিব আৰু আমাৰ অসমৰ ৰাজ্যপাল তেওঁ সন্মানীয় ৰাজ্যপাল তেওঁ আহিব। তাৰ বাদেও আমাৰ ভাৰতৰ আমাৰ মন্ত্ৰীসকল আহিব। আমি ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই বড়ো সাহিত্য সভাৰ যিটো নেকি 64 এনুৱেল কনফাৰেন্স আমি আশা কৰিছোঁ সেইটো সুকলমে পাৰ হৈ যাব।